চাইকেলৰ হেণ্ডেল, বিয়া ঘৰ পেণ্ডেল, তোমাক আই লাভ ইউ বুলি ক'লে নামাৰিবা চেণ্ডেল। নমস্কাৰ, মই টিকনি। এটা সৰু প্ৰাৰ্থনাৰে আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশীৰ্বাদ কৰিব। শুৱনি আমাৰ ইউটিউবখনি ধুনীয়া ভিডিঅ'ৰে ভৰা। তাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰিলে কিডাল ইউটিউব কৰা। কৃষ্ণ প্ৰভু ছাবস্ক্ৰাইব কৰি দিবা। মিছা ক'লে কিডাল হ'ব? এলাৰ্ম বন্ধ কৰাৰ পিছত যিটো টোপনি আহে, সিমান টোপনি গোটেই ৰাতিটোতো নাহে। এঞ্জেল মানে পৰী। ছোৱালীবোৰে নিজৰ নামৰ আগত এঞ্জেল লগাই পৰী হ'লেও কিডাল হ'ব? ঘৰত মাকে গাধ, ছাগলী, পাগলী বুলিহে মাতে। ঘৰত আলহী আহিব ল'লে মাকবোৰৰ খালি এটাই ডাইলগ, ঐ তোৰ ৰুমটো চাফা কৰ গৈ যা, ঘৰত আলহী আহিব আজি। গান গাই ৰেকৰ্ড কৰি থকা সময়ত, ৰেকৰ্ড কৰি শুনাৰ পাছত চিৰিয়াছলি কৈছোঁ শুনক। যিয়ে সদায় পঢ়া টেবুলত বহি দুনিয়াভৰ আল্টু ফাল্টু কথা ভাবি থাকে, তাহাঁতি ৰাতি শোৱাৰ সময়ত চিৰিয়াছলি ভাবে কাইলৈ ময়ো চিৰিয়াছলি পঢ়িম। কিন্তু এই চিৰিয়াছলি মাজত এদিনো পঢ়া নহয়। সকলোকে যদি ধুনীয়া ল'ৰা ছোৱালীয়ে লাগে, তেন্তে আমিবিলাক কি বিয়াত লুচি ভাজি বিলাবলৈহে জন্ম হ'লো নেকি? নিজৰ সৌন্দৰ্যৰ প্ৰতি অহংকাৰ আছে নেকি? মিছা ক'লে কিডাল হ'ব? যদি আছে, নিজৰ ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ডখন আহিবলৈ দিয়া, গম পাই যাবা। যিমান ব্ৰেণ্ডেড কাপোৰ পিন্ধি ষ্টাইল নামাৰা কিয়, চালা ছোৱালীবোৰ সেই পাইনএপল চুলি আৰু ছাগলীৰ দৰে দাড়ি ৰখা ল'ৰাৰ লগতহে পতিব। বোলে পাকিস্তানে হেনো মংগল গ্ৰহত পানী আৰু মাছ পালে। কৃষ্ণ কৃষ্ণ। পিছতহে গম পালে মংগল গ্ৰহলৈ যোৱা যানখন হেনো গগৈদাহঁতৰ পাছফালে পুখুৰীটোত পৰি আছিলে। मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है। ফোনটো বিধৱা কেতিয়া হয় জানেনে? বোলে নেট পেক নাথাকিলে। মোৰ কোনো কিতাপ নাই, মোৰ কোনো বহি নাই, মই কোন বাৰু কোৱাচোন? মিছা ক'লে কিডাল হ'ব? ভগৱানৰ কৃপাত মই ক্লাছৰ শেষৰ বেঞ্চত বহা ছাত্ৰীজনীহে। মেকআপ অবিহনে নাৰী আৰু বোলে নিমখ অবিহনে তৰকাৰী, প্ৰায় একেই কথা হেনো বোলে। তোমালোকক কৈছোঁ ভালকে শুনি লোৱা। এনেকৈ অকল ভিডিঅ'টো চাই থাকিলে নহয়, অলপ কষ্ট কৰি চেনেলটো ছাবস্ক্ৰাইবো কৰিব লাগে আৰু লগতে ভিডিঅ'টোও লাগে। নমস্কাৰ।